ফিজিক্যাল টেষ্ট কৰি আৰু তাৰপিছত আমি ৰেডি কৰিম আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ভৰ্তি হ'বলৈ। এইটো কাৰণে এটা খুব ধুনীয়া এইটো এৰেঞ্জমেণ্টছ হৈছে। সকলক নমস্কাৰ। আৰু আজি খুব ভাল লাগিছে, আমাৰ অনাৰেবল EM ছাৰ আহিছে, আমাৰ চেয়াৰমেন CSB আৰু আমাৰ গোটেই পৰিৱেশটো মই আজি চালোঁ। মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আমাৰ অনাৰেবল চিফ ছাৰক আৰু আমাৰ গোটেই BTCৰ গভৰ্ণমেণ্টক, কেনে আমাৰ এই যে ফৰেষ্টৰ ৰক্ষা কৰিবলৈ আমাৰ যিকোনো আমি পদক্ষেপ লৈছোঁ আৰু আমি যে ইয়াং ল'ৰা ছোৱালীবিলাকক আজি যে এটা ফিজিকেল টেষ্ট কৰি আৰু তাৰপিছত আমি ৰেডি কৰিম আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ভৰ্তি হ'বলৈ। এইটো কাৰণে এটা খুব ধুনীয়া এইটো এৰেঞ্জমেণ্টছ হৈছে। আৰু আমি আশা কৰিছোঁ কি আমি দ্য বেষ্ট যিটো আমি ক'ব পাৰোঁ কি আমাৰ ইয়াং ল'ৰা ছোৱালী সেইবিলাক আমি ফাইনেলি পাম আৰু এইখিনি আমাৰ ফৰেষ্টক ৰক্ষা কৰিবলৈ সক্ষম হ'ব। চ' মই ধন্যবাদ জনাইছোঁ আমাৰ এণ্টায়াৰ CSB টীম, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফ, আমাৰ স্পৰ্টছ অথৰিটি, এভৰিবডি যিটো এটা একেবাৰে চিমলেছ এই এৰেঞ্জমেণ্টছটো কৰিছে। থেংক ইউ। আই থিংক এইটো মানে এটা মেছিভ এক্সাৰচাইজ আৰু আই এম ইমপ্ৰেছড কি মানে এইটো ইমান দিনৰ পৰা হৈ আছে আৰু কোনো মানে আমাৰ আনটুৱাৰ্ড বা আমি হেৰি পোৱা নাই। কালি আমাৰ এটা লাষ্ট ডে আছে আৰু প্ৰায় ডেইলি আমাৰ 2000 বা 1500 মানুহ ইয়াতে এক্সামটো কৰি আছে। চ' ডেফিনেটলি মোৰ আশা আছে কি আমি ইয়াৰ পৰা এটা বেষ্ট আমি টীম পাম, যিটো আমি নিজৰ বড়োলেণ্ড ফৰেষ্ট আমাৰ কাণ্ট্ৰিৰ কাৰণে আমি দিব পাৰিম।